নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞান তীৰ্থৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যি অসম বিধানসভাৰ অধিৱেশনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষক নিযুক্তিৰ বিষয়ে যিখিনি কথা কৈছে তাৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু যিসকল বন্ধু বান্ধৱীয়ে আমাৰ চেনেলত আজি নতুনকৈ ভিজিট কৰিছে তেওঁলোকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিসকল বন্ধু বান্ধৱীয়ে DLED বা BEDৰ পাঠ্যক্ৰম বৰ্তমান কৰি আছে তেওঁলোকৰ কাৰণেতো অতি সুখবৰ বুলিয়ে ক'ব লাগিব, কিয়নো তেওঁলোকে পাছ কৰাৰ পাছতেই অহা বছৰৰ প্ৰায় ৭৫,০০০তকৈ বেছি শিক্ষক পদৰ বাবে আপোনালোকৰ চাকৰি বিজ্ঞাপন দিয়াৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰিছে। গতিকে এইটো বহুত এটা ডাঙৰ অপৰচুনিটি আপোনালোকৰ বাবে আহি আছে। ইয়াতে আপোনালোকৰ LP UPকে ধৰি আপোনালোকৰ GT PGT লৈকে আপোনালোকৰ পোষ্ট থাকিব। গতিকে ৭৫,০০০ বুলি তেওঁ কৈছে যেতিয়া এটা বহুত ডাঙৰ ভেকেঞ্চিয়ে হয়। 75,000 ইজ এ হিউজ নাম্বাৰ। গতিকে আপোনালোকে নিজৰ প্ৰিপেৰেশ্যনবোৰ ভালদৰে কৰি লওক। তেওঁ যিহেতু কৈছে গতিকে তেওঁ বিজ্ঞাপন উলিয়াই দিব। আজিলৈকে তেওঁ যেনেকৈ কৈ আহিছিলে যে 1 লাখ চাকৰি দিম বা 2 লাখ চাকৰি বিজ্ঞাপন দিম, তেনেকৈ তেওঁ প্ৰতিশ্ৰুতি দি পেলাই সম্পূৰ্ণ কৰিছে। যিহেতু এতিয়ালৈকে বহুতখিনি বন্ধু বান্ধৱীয়ে চাকৰি পাইছে আৰু বহুতখিনি বহুতখিনি পদৰ বাবে তেওঁ এডভাৰটাইজমেণ্ট মুকলি কৰি বৰ্তমান নিযুক্তিও দিছে। গতিকে তেওঁ কৈছে যেতিয়া নিশ্চয়কৈ দিব। গতিকে আপোনালোকে যিসকলে DLED BEDৰ পাঠ্যক্ৰম কৰি আছে তেওঁলোকৰ কাৰণেতো বহুত বেছি ভাল খবৰ। আৰু যোনসকলে ভাবি আছে যে মই DLED কৰোঁ নে BED কৰোঁ বা এনেকুৱা মই যিকোনো এটা ক'ৰ্চ কৰোঁ, গতিকে আপোনালোকে ভাবি থাকিব নালাগে, আপোনালোকে কৰি লওক। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভা অধিৱেশনত মন্তব্য কৰিছে যে 3 বছৰত টোটেল 55,000 চাকৰি শিক্ষা বিভাগতে তেওঁ দিব। গতিকে আপোনালোকৰ হাতত 3 বছৰ সময় আছে। যোনসকল বন্ধু বান্ধৱী এতিয়ালৈকে DLED বা BED এনেকুৱা ধৰণৰ কোনো পাঠ্যক্ৰম কৰা নাই, আপোনালোকে 3 বছৰ এবাৰ আপোনালোকে এডমিশ্যন কৰিলে নিশ্চয় 2 বছৰ আপোনালোকে ওলাবই পাৰিব। আৰু তাৰপাছত আপোনালোকে ওলাই অহাৰ পাছত বহুত বেছি দিন আপোনালোকে অপেক্ষা কৰিব নালাগে, কিয়নো তেওঁ কৈছে যেতিয়া তেওঁ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰাই দিবই। গতিকে 3 বছৰত সময়ো আপোনালোকৰ হাতত যথেষ্ট আছে যে এটা ক'ৰ্চ কৰি ল'বৰ কাৰণে। গতিকে 55,000 চাকৰি তেওঁ অকল শিক্ষা বিভাগতে দিম বুলি কৈছে যেতিয়া এইটো খুব বেছি গুৰুত্বপূৰ্ণ আৰু 55,000 চাকৰি বহুত বেছি হয়। গতিকে আপোনালোকে কৰি লওক যোনসকলে ইণ্টাৰেষ্ট আছে যে শিক্ষাবৃত্তিটো যোনসকলে ভাল পায়। গতিকে তেওঁ বিধানসভাৰ অধিৱেশনত কেইটামান মন্তব্য দিছিলে। ইয়াতে কি মন্তব্য দিছিলে গুৰুত্বপূৰ্ণভাৱে আহক এবাৰ চাই লওঁ। তেওঁ কৈছিলে যে প্ৰথমতে অহাবাৰ আৰু 2 লাখ চাকৰি পাব শিক্ষকসকলে। অহা বৰ্ষত মুকলি কৰি দিয়া হ'ব শিক্ষক আৰু অধ্যাপকৰ 75,000 চাকৰি। 2006 চনৰ আগতে প্ৰতিষ্ঠা হোৱা বিদ্যালয়সমূহে পৰ্টেলত দিব লাগিব নথিৰ প্ৰমাণ। শিক্ষকসকলক ৰাজনীতিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। বিদ্যালয় মহাবিদ্যালয়ৰ প্ৰাদেশিকৰণৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেল মুকলি মন্তব্য মুখ্যমন্ত্ৰীৰ। গতিকে তেওঁ অহাবাৰ 2 লাখ চাকৰি পাব বুলি কৈছে। 2 লাখ নিযুক্তি তেওঁ উলিয়াই দিবই বিজ্ঞাপন। আৰু অহা বৰ্ষত শিক্ষক আৰু অধ্যাপকৰ কাৰণে টোটেল 75,000 চাকৰিও তেওঁ ৰাখিছে। কিয় ইমানখিনি পদ আহিব। গতিকে তেওঁ 2006 চনৰ আগতে যিমানখিনি বিদ্যালয় আছিলে সকলোখিনি বিদ্যালয়ক প্ৰায় তাৰ পৰা বাছি পেলাই প্ৰাদেশিকৰণ কৰিব। সেইবাবে তাতে বহুতখিনি পোষ্ট খালী ওলাব। গতিকে তেওঁ সেইকাৰণে কৈছে যে 75,000 চাকৰি শিক্ষক আৰু অধ্যাপকৰ কাৰণে দিব। আৰু এইখিনি আছিলে বহুত বেছি গুৰুত্বপূৰ্ণ হয় তেওঁৰ কথাবোৰ। গতিকে আপোনালোকে নিজৰ প্ৰিপেৰেশ্যনবোৰ কৰি যাওক ধুনীয়াকৈ। আমাৰ জ্ঞান তীৰ্থৰ ফালৰ পৰা অসম গভৰ্ণমেণ্টেই হওক লাগিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক প্ৰত্যেকটো পৰীক্ষাৰ বাবে আমি কিছুমান মক পেপাৰ ই-বুক প্ৰস্তুত কৰোঁ। এনেকুৱা টেট CTET বা যিসকলে আছাম GT PGT টেটৰ কাৰণেও আমি ই-বুক আৰু মক পেপাৰ তৈয়াৰ কৰোঁ বা কৰি আছোঁ। গতিকে আপোনালোকে চেনেলটোৰ লগত জড়িত হৈ থাকিব। আৰু যদি এইসমূহ আপোনালোকক লাগে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত আমাৰ লিংকটো দিয়া আছে টেলিগ্ৰাম চেনেলৰ। আপোনালোকে তাতে টেলিগ্ৰামটো জইন হৈ ল'ব আৰু কমেণ্ট কৰিব যদি আপোনালোকৰ যিকোনো ই-বুক বা মক পেপাৰ লগতে যিকোনো ৰিলেটেড আপোনালোকৰ সহায় লাগে, তেতিয়া আমি নিশ্চয় সহায় কৰিবলৈ ইচ্ছুক আছোঁ। গতিকে ভিডিঅ'টো আজিলৈ ইমানখিনিয়ে আছিলে। যদি চাই ভাল লাগে তেতিয়াহ'লে নিজৰ বন্ধু বান্ধৱীৰ লগতে পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ জ্ঞান তীৰ্থ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।